আজি বহু দিনৰ পিছত কাৱৈ মাছৰ কালিয়া খাম ধুনীয়াকৈ মায়ে বনাইছে আৰু মানে আমাৰ ঘৰত যদি কিবা স্পেচিয়েল বনায় মই মানে মামাক ফোন কৰোঁ আজিও ফোন কৰিলোঁ যে মায়ে ধুনীয়াকৈ কাৱৈ মাছৰ কালিয়া বনাব আহি যোৱা আৰু এটা ফোন কল কৰোঁতেই মামাহঁত আহি গ'ল আৰু সেই বস্তুটো মোৰ বহুত বেছি ভাল লাগে আজি আকৌ ওচৰতে বিয়া এখনো আছিল তালৈ যাবলৈ আমি সকলো ৰেডি হৈছোঁ মাক আকৌ চিম্পলকৈ চুলিখিনি খোপা এটা কৰি দিছোঁ আৰু আমিও ৰেডি হ'লোঁ ধুনীয়াকৈ আৰু বাবাক কেনেকুৱা লাগিছে ক'বচোন কমেণ্ট এটা কৰি পেলাই আৰু খুচবুক যে লৈ আহিছিলোঁ গুৱাহাটীৰ পৰা আমাৰ ঘৰলৈ বিয়া এখন আছে খাই আহিম বুলি এইখন বিয়া কথাই কৈছিলোঁ আইটেমবোৰ বহুত ধুনীয়া আছিল মানে বহুত টেষ্টি আছিল চিকেন হওক মটন হওক পনীৰ হওক মানে অকণমান খাইছোঁ মানে টেষ্ট কৰিছোঁ আৰু ভাল লাগিলে আৰু এয়া মৰম লগা দৰা কইনা বাকী খুচবু যিহেতু আমাৰ ঘৰলৈ ফাৰ্ষ্ট টাইম আহিছে ধুনীয়াকৈ এটা সৰু উপহাৰ মায়ে তাইক দিলে আৰু আজিলৈ মোৰ মিনি ব্লগটো ইমানেই আছিলে বাই।